পঢ়াইছিলা পৰা খৰাচিমল হাই ছেকেণ্ডেৰীখনলৈ আৰু তাত আজি চাইকেল বিতৰণ কৰিছে প্ৰায় আপোনাৰ 5-6খনমান স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক আজি চাইকেল দিছে আৰু তাত আহিছিলে আমাৰ বিশ্বনাথ চাৰিআলিৰ বিধায়ক মাননীয় শ্ৰীযুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া। 95 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু কালিৰ পৰা আপোনাৰ আৰম্ভ আৰু 6, 7, 8 সকলো আহিব আৰু ময়ো যাওঁ তালৈ লগ পাম। এই কামটো আপোনালোকে ভুলতো নকৰিব, মানে কি হয় হঠাৎ গাড়ী আহি যাব আগফালে আপোনাক দেখা নাপাব, পাছত এক্সিডেণ্ট হোৱাৰ চান্সটো বেছি থাকে। পাই গ'লোহি আপোনাৰ DTDC অফিচ। এইটো আপোনাৰ ফ্ৰণ্টত DTDC অফিচ। কুৰিয়াৰটো জমা দিলোঁ আপোনাৰ DTDCত। এতিয়া যাওঁ। সঞ্জীৱ বন্ধু সঞ্জীৱক লগ পাইছিলোঁ আৰু সি ব্যস্ত ৰয়েল এনফিল্ড ডিলাৰত আছে। সি অলপ কথা চথা পাতিলোঁ আৰু এতিয়া আকৌ ওলাইছোঁ। মই বন্ধুক লগ কৰি পেলাই আহি আছোঁ টমটমখন চাবচোন আগফালে, আৰু মই ধুনীয়াকৈ আপোনাৰ 20-25 মানত আহি আছোঁ আৰু চাব দেই মই পাৰ হ'ব লওঁতে কি কৰিছোঁ। দেখিছেনে কেনেকুৱাখন কৰিছে, মানে ইহঁতে নাচাই হঠাতে কাটি দিয়ে। ভিডিঅ'টো সামৰিছোঁ আজিলৈ, আকৌ লগ পাম নেক্সট ভিডিঅ'। মই সিহঁতক কিবা এটা কৰি লওঁ ৰ'ব।